हेलो फ्रेंड्स आपनालोके যদি চেনেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টোত আমি আসাম হিষ্টৰী কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 চাওক, অসমলৈ ইংৰাজৰ প্ৰথম আগমন কিমান চনত হৈছিল? এনসাৰ 1792 চনত। কোৱেশ্চন নম্বৰ 2, স্বৰ্গদেউ চুকাফাই ক'ত ৰাজধানী পাতিছিল? এনসাৰ চৰাইদেউত। কোৱেশ্চন নম্বৰ 3, স্বৰ্গদেউ চুডাংফাই ক'ত ৰাজধানী পাতিছিল? এনসাৰ চৰগুৱাত। কোৱেশ্চন নম্বৰ 4, চুহুংমুং ৰজাই ক'ত ৰাজধানী পাতিছিল? এনসাৰ বকতাত। কোৱেশ্চন নম্বৰ 5, স্বৰ্গদেউ গৌৰীনাথ সিংহই ক'ত ৰাজধানী পাতিছিল? এনসাৰ যোৰহাটত। কোৱেশ্চন নম্বৰ 6, কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? এনসাৰ জয়ধ্বজ সিংহই। কোৱেশ্চন নম্বৰ 7, কাৰ ৰাজত্বকালত মীৰ জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? এনসাৰ জয়ধ্বজ সিংহ। কোৱেশ্চন নম্বৰ 8, গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? এনসাৰ জয়মতী কুঁৱৰী। কোৱেশ্চন নম্বৰ 9, কোনজন স্বৰ্গদেউক আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়? এনসাৰ ৰুদ্ৰসিংহক। কোৱেশ্চন নম্বৰ 10, গদাধৰ সিংহৰ পুত্ৰৰ নাম কি? এনসাৰ ৰুদ্ৰসিংহ। কোৱেশ্চন নম্বৰ 11, আহোমসকল অসমলৈ কিমান শতিকাত আহিছিল? এনসাৰ ত্ৰয়োদশ শতিকাত। কোৱেশ্চন নম্বৰ 12, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? এনসাৰ প্ৰায় 600 বছৰ। কোৱেশ্চন নম্বৰ 13, চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? এনসাৰ 1228 চনত। কোৱেশ্চন নম্বৰ 14, চুকাফাই কিমান বছৰ আহোম ৰাজ্য ৰাজত্ব কৰিছিল? এনসাৰ 36 বছৰ। কোৱেশ্চন নম্বৰ 15, চুতীয়া ৰাজ্য শাসন কৰিবলৈ চুহুংমুং স্বৰ্গদেৱে কাক দায়িত্ব দিছিল? এনসাৰ শদিয়া খোৱা গোহাঁইক। কোৱেশ্চন নম্বৰ 16, কোনছোৱা সময়ক আহোম বুৰঞ্জীৰ সংকটকাল বুলি কোৱা হয়? এনসাৰ 1603 পৰা 1673 চনলৈ। কোৱেশ্চন নম্বৰ 17, বিশ্বসিংহৰ কিমানজন পুত্ৰ আছিল? এনসাৰ 18 জন। কুৱেশ্চন নম্বৰ 18, কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? এনসাৰ নৰনাৰায়ণ। কুৱেশ্চন নম্বৰ 19, নৰনাৰায়ণৰ সুদক্ষ সেনাপতি কোন আছিল? এনসাৰ চিলাৰায়। কুৱেশ্চন নম্বৰ 20, কোনজন ৰজাৰ দিনৰ পৰা আহোমসকলৰ পতন আৰম্ভ হয়? এনসাৰ লক্ষ্মীসিংহ।